सनितपुर जिल्ला सिंनि जरादिया गेजेर फरायसालियाव सिखाव खावनाय जाथाय जालाङो। फरायसालियाव बेफोरबायदि सिखाव खावनाय जाथाया ओनसोलनि सांग्रां सुबुंफोरनि गोसोआव गिदिर सोंथि बेरखांनाय सोमजिहोदों। ढेकियाजुलि गुदि सोलोंथाइ खोन्दो मावख'नि सिङाव थानाय जरादिया गेजेर फरायसालिनि थाखो खथानि तालाखौ सिफायनानै गंसे सिलिं फेन आरो सिमेन्ट लानानै थाङो सिखावा। फरायसालिया बे समाव दान मोनसेनि थाखाय गुदुं बन्द'आव सोलिगासिनो। बन्द'नि समाव फरायसालिनि बाउन्डारि वाल आरो फरायसालिनि न'नि लुनाय हाबाया सोलिबाय थादों। खामानि दोनथ'नानै मिस्ट्रिया साननैनि उनाव फैफिननानै सिमेन्ट दोननाय फरायसालिनि न'नि तालाखौ बायनाय थासारियाव नुनो मोननायनि उनाव सिखाव खावनाय जाथाया सोराङाव फैयो। मख'नो गोनां बाथ्रादि बेनि सिगांबो बे फरायसालियाव बेफोरबायदि सिखाव खावनाय जाथाय जालांबाय। बे बाथ्राखौ फरायसालिनि गाहाय फोरोंगिरि आरो मिस्ट्रिया खौरांगिरिनि सिगाङाव ओरैबायदि फोरमायो। नमस्कार। जुवाराती ढेकियाजुली শিক্ষাখণ্ড অন্তর্গত আমার জোরাদিয়া মজলীয়া বিদ্যালয়ত এটি চুরিকাণ্ড সংঘটিত হৈ যায়। কোনোবা অচিনাক্ত দুৰ্বৃত্তই বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি এটা সিলিং ফেন আৰু কেইটামান চিমেণ্টৰ বস্তা চুৰি কৰি লৈ যায়। আমাৰ জোৰাদিয়া প্ৰাথমিক বিদ্যালয়ত এনে ধৰণৰ চুৰিকাণ্ড আগতেও সংঘটিত হৈছিল। এবছৰমান আগতে বিদ্যালয়ৰ কাৰ্যালয় গৃহৰ তলা ভাঙি জল জীৱন মিছনে দিয়া পানীৰ মটৰ, মিউজিক বক্স আৰু অন্যান্য কিছুমান সামগ্ৰী লৈ গৈছিল। বিদ্যালয় বন্ধ থকাৰ সময়ত বিশেষকৈ সন্ধিয়াৰ ভাগত বিদ্যালয়ৰ চৌহদত বেৰ নথকাৰ সুযোগ লৈ কিছুমান অসামাজিক তত্ত্বই মদ ভাং আদিৰ আড্ডা বহাৰ কথা সময়ে সময়ে ৰাইজক মিটিঙৰ জৰিয়তে বিদ্যালয়ত আমি অৱগত কৰি আহিছোঁ। আমাৰ আৰক্ষী প্ৰশাসনৰ ওচৰত এটাই অনুৰোধ, যাতে প্ৰশাসনে মাজে মাজে পেট্ৰলিঙৰ ব্যৱস্থা কৰিলে হয়তো এনেধৰণৰ চুৰিকাণ্ড আৰু অসামাজিক কাৰ্য যিবিলাক বিদ্যালয়সমূহত সংঘটিত হৈ থাকে সেইবিলাক হোৱাৰ পৰা অলপ বাচিব পৰা যায় বুলি মোৰ ধাৰণা। এইখিনিয়ে মোৰ ক'ব লগা। কি ক'ম আৰু, মইতো এইখন স্কুলতে কাম কৰোঁ, মিস্ত্ৰী হওঁ। মই শনিবাৰে আহিছিলোঁ, দেওবাৰ আৰু সোমবাৰে অহা নাই। মোৰ ঘৰৰ কামৰ কাৰণে অহা নাই, ধান চান লগাই আছোঁ। তাৰপিছত আজি মঙ্গলবাৰ, আজি আহি চাইছোঁ যে তালাটো ভাঙা আছে। তালাটো ভাঙা দেখি মই অলপ সোমালোঁ ভিতৰত। সোমাই চাই দেখিলোঁ যে চিমিণ্ট এক বস্তা নাই, আৰু বস্তা আছিল। 8 বস্তাৰ ভিতৰত 1 বস্তা নাই। আকৌ অলপ ঘূৰি চালোঁ, ফেনটোও নাই। পিছত এইকেইটা বস্তু নোপোৱাত মই হেড ছাৰক ফোন কৰিলোঁ, জনাই দিলোঁ যে ছাৰ এনেকুৱা তেনেকুৱা স্কুলত ফেন আৰু 1 বস্তা চিমিণ্ট চুৰি হৈছে বুলি ছাৰক জনাই দিলোঁ। পিছত ছাৰে আমাৰ খবৰ পাতিও জনালে আৰু আমাৰ ছাৰবিলাকো জনাইছে। সিহঁতে আহিছিল। ইয়াৰ আগতেও দুৰ্বৃত্তই বিদ্যালয় গৃহ বনাই মানে আছিল বুলি গম পাইছোঁ। আগতো ইয়াত বোলে তালা ভাঙি মটৰ চুৰ কৰিছিল, এইটোও গম পাইছোঁ। তাৰপিছত আমি যিটো এতিয়া বৰ্তমান ৱাল গাঁঠি আছোঁ, তাতো এদিন ধৰক ৱাল চোৱাল ভাঙি চাঙি অলপ হেৰি কৰিছিল। এইবিলাক আকৌ মই নিজে মেৰামতি কৰি দিলোঁ। কাক সন্দেহ কৰিছে? এতিয়া কাক সন্দেহ কৰিম আৰু, দেখিলেহে চোৰ বুলি এতিয়া ধৰিব পাৰিলোঁ হয়। এতিয়া নেদেখাকৈ কেনেকুৱা ক'ম যে এইটো কোনে